পৰম্পৰাগতভাৱে আমাৰ যিটো পৰম্পৰাগত ৰীতি নীতি আছে কৰিবই লাগিব। আমি আজি এই মুহূৰ্তটোত আমি সকলোলৈ শুভেচ্ছা জনাই আমাৰ মাননীয় শ্ৰী জয়কুমাৰ নাথক আজি এই ভেলাঘৰটি অগ্নি প্ৰজ্বলনৰ কাৰণে সভাপতি মাননীয় শ্ৰী জয়কুমাৰ নাথদেৱ আৰু আমাৰ সকলোৰে শ্ৰেষ্ঠ তেখেতক আমি দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ কৰিছোঁ। সেইখন চলিয়ে আছেনে? গভীৰ দায়িত্ব মই তেখেতসকললৈকে ধন্যবাদ জনাইছোঁ। গতিকে আজি আপোনালোকে